এইজন ককাক চাওক, এইজন ককাৰ যদি আপুনি হাঁহি দেখে আপুনি নিজে মাটিত বেহুচ হৈ পৰিব লগে লগে যে মই কি দেখিলোঁ। মোক বেয়া অকণমান কৰ বেয়া অকণমান দিয় মোক বেয়া অকণমান দিয় এই বেয়া অকণমান খোৱা কৈছোঁ দেই। ককা আপুনি নিজেই ভাবকচোন, আপুনি মুখৰ যিকেইডাল ভাঁজ কৰিছে সেইকেইডাল ভাঁজ কৰাৰ পিছত আপোনাক কোনোবাই ভাল কমেণ্ট দিব বুলি আপুনি আশা কৰেনে বাৰু? इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो? সেইজন ককাৰ আগফালৰ দাঁত এটা এটাকৈ সৰি পেলাই গোটেইকেইটাই নাইকিয়াই হ'ল। এতিয়া আকৌ এইটো বয়সত এয়া ধেমালি কৰি আছে। ককা আপুনি এতিয়া এইটো বয়সত এইবিলাক কৰি থকাৰ বয়স নে বাৰু? নিজেই এবাৰ ভাবকচোন আপুনি। এতিয়া এইবিলাক কৰি থাকিলে শোভা নাপায় নহয়। আপুনি এবাৰ আইনাখনত চাওক, আপোনাৰ আগফালৰ দাঁত সৰিলেই কেইবাটাও নাইকিয়া। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। এইজনী আকৌ ক'ৰ পৰা টপকি গ'ল বে? তোমাক মই ইমান ভাল পাওঁ, তুমি মোক কেলে ভোট কৰা? আই লাভ ইউ। देखा आपने लापरवाही का नतीजा है। এইডাল আপুনি যিডাল আই লাভ ইউ দিছে বাইদেউ, এইডাল আই লাভ ইউৰ আপুনি কেতিয়াও নিদিব। কাৰণ কিছুমান মানুহ আছে সহ্য কৰিব নোৱাৰিব। গতিকে এনেকুৱা আই লাভ ইউ আৰু কেতিয়াও নিদিব। আৰু বাইদেউ এটা আপোনাক মই কথা কওঁ, আপুনি এইটো ভিডিঅ' ধেমালিতে বনাইছে নেকি বাৰু সঁচাই? যদিও ধেমালিতে আপুনি ভিডিঅ'টো বনাইছিলে তেনেহ'লে আপুনি ধুনীয়াকৈ ব্ৰাছ কৰি পেলাই ধুনীয়াকৈ দাঁতকেইটা আপুনি চাফা কৰি ল'ব নোৱাৰিলেনে? আৰু আপোনাৰ এইডাল আই লাভ ইউ দেখাৰ পিছত আপুনি ভাবেনে যে আপোনাৰ সন্মুখত থকা মানুহজন জীয়াই থাকিব বুলি? गजब बेइज्जती है। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। গাইজ, আজি ভিডিঅ'টো মোৰ ইমানলৈকে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাষতে থকা বেল আইকনৰ চুইচটো দবাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি লওক।